বন্ধুসকল আপোনালোক সকলোকে কাৰ্ডিয়েল আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি মই আহিছোঁ নগাঁও আছাম মটৰ্ছত আৰু মোৰ লগত আছাম মটৰ্ছৰ মেনেজাৰ। তো দাদা আপোনালোকৰ ইয়াত কি কণ্ডিশ্যনৰ গাড়ী ৰাখে আপোনালোকে? হয়, আমাৰ ইয়াতে আপোনাৰ মানে যিমান পাৰোঁ গুড কণ্ডিশ্যন গাড়ী ৰাখিবলৈ চেষ্টা কৰোঁ। ধৰক মাৰ খোৱা গাড়ীটো আমাৰ ইয়াত 100% গেৰাণ্টি দিব পাৰিম। আমাৰ ইয়াত মাৰ খোৱা গাড়ী নাপায়, কাৰণ এটা মাৰ খোৱা গাড়ী কাৰোবাক দিলে মানে বদনাম হৈ বহুত কিবা কথা কয়, তেনেকুৱা। সেইটো কাৰণে মানে আমি যিমান পাৰোঁ ভাল গাড়ী, ভাল কণ্ডিশ্যনৰ, গুড কণ্ডিশ্যন, যাতে মানুহ এটা গাড়ী নিলে যাতে ভালকৈ চলাব পাৰে, চলাই কেনে মানে ভাল গুণগান গায়। আৰু আপোনাৰ ধৰক আমাৰ এডভাৰটাইজমেণ্টো লাগে, ৰিলেশ্যনশ্বিপটো লাগে, সেইটোৱে কাৰণে। আৰু কাষ্টমাৰে যেতিয়া ইয়াত গাড়ীখন কিনিবলৈ আহিব তেতিয়া ট্ৰান্সফাৰৰ ব্যৱস্থা আপোনালোকৰ ফালৰ পৰা কৰি দিয়া হয়নে? হয় হয়, ট্ৰান্সফাৰটো আমি কৰি দিম, কিন্তু ট্ৰান্সফাৰৰ খৰচাটো এক্সট্ৰা আহিব। ট্ৰান্সফাৰৰ খৰচাটো বেছি নহয়, ধৰক 3,000 4,000 এনেকুৱা কিবা এটা আহে। আৰু আপোনালোকৰ যিবিলাক গাড়ী আছে গাড়ীবিলাকৰ কিবা ৱাৰেণ্টি গেৰাণ্টি আছে নেকি বাৰু? হয়, আমাৰ ইয়াতে ৱাৰেণ্টি নাপায়, ডাইৰেক্ট গেৰাণ্টি পাব। গেৰাণ্টি পাব? ডাইৰেক্ট গেৰাণ্টি পাব। কিমান দিনৰ গেৰাণ্টি দিয়ে আপোনালোকে? ধৰক 2010 চনৰ আগৰ গাড়ী হ'লে আমি 1 মাহৰ গেৰাণ্টি দিম, আৰু ধৰক 2010 চনৰ ওপৰত যিমান গাড়ী আছে 2 মাহৰ গেৰাণ্টি দি দিম। 2 মাহৰ গেৰাণ্টি দিয়ে। আৰু আপোনালোকৰ ইয়াত ৰিফাইনেন্সৰ সুবিধা আছেনে বাৰু? হয়, ৰিফাইনেন্সৰ সুবিধা আছে। আপোনাৰ গোটেই অসমৰ গোটেই অসমৰ চুকে কোণে য'ৰ পৰা আহে আমি ৰিফাইনেন্স কৰাই দিম। আৰু কাষ্টমাৰ এজনে যেতিয়া গাড়ী এখন ল'বলৈ আহিব, তো কাষ্টমাৰজন বহুত দূৰৰ পৰা আহিব পাৰে, হয়তো থকা মেলাৰ ক্ষেত্ৰত অসুবিধা হয়, সেইটো ব্যৱস্থা কিবা আপোনালোকৰ আছে নেকি? কাৰণে আমি এটা ব্যৱস্থা ৰাখিছোঁ। ধৰক এজন কাষ্টমাৰ ধৰক আপোনাৰ বিশ্বনাথৰ পৰা আহিলে ধৰক আহোঁতে সন্ধিয়া হৈ গ'ল, 12টা মানত ওলালে আহোঁতে সন্ধিয়া হৈ যাব। তেতিয়া ধৰক তেখেতে গাড়ীখন কনফাৰ্ম হৈ গ'ল যে গাড়ীখন ল'ব, বুকিং চুকিং কৰিলে, তাৰপিছত তেখেতৰ মানে যাবলৈ প্ৰব্লেম পাইছে, তেতিয়াহ'লে আমি তেখেতসকলক ধৰক 3জনলৈকে, মেক্সিমাম 3জনলৈকে আমি থকা খোৱাৰ সুবিধা এদিনৰ কাৰণে আমাৰ তৰফৰ পৰা ফ্ৰীত কৰি দিম। যদি কেতিয়াবা যদি ধৰক এজন বাঢ়ি গৈছে, 4জন হৈ গৈছে, সেইটো মেনেজ কৰি ল'ম। হয়। তো গাইছ, আপোনালোকে শুনিছে, এইখিনি সুবিধা আপোনালোকে আছাম মটৰ্ছত পাই যাব যদি আছাম মটৰ্ছৰ পৰা গাড়ী কিনে। তো ইয়াত থকা গাড়ীখিনিৰ গোটেইখিনি গাড়ীৰ কণ্ডিশ্যন কেনেকুৱা আৰু কোনখন গাড়ী কিমান দাম, এই সকলোবোৰ কথা মই দাদাৰ পৰা ডিটেইলছখিনি ল'ম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আৰু যদি চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছ আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এখন হৈছে হিউণ্ডাই গ্ৰেণ্ড আই10, আৰু এই গ্ৰেণ্ড আই10খনৰ মডেলটো কোনটো চনৰ মডেল হয়? এইখন গাড়ী 2015 চনৰ নৱেম্বৰ মাহৰ গাড়ী হয়। কণ্ডিশ্যনটো একদম ধুনীয়া হৈ আছে, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, অৰিজিনেল প্ৰিণ্ট, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্ট হয়। আৰু আপোনাৰ এইটো চলিছে আপোনাৰ 39,000 কিলোমিটাৰ, আৰু এইখনৰ প্ৰাইচ ৰাখা হৈছে 395। 395। আৰু কাষ্টমাৰে যেতিয়া কিনিবলৈ আহিব তেতিয়া ট্ৰান্সফাৰ ব্যৱস্থা আপোনালোকে কৰি দিবনে? হয় হয়, ট্ৰান্সফাৰটো আমি কৰি দিম, সেইটো চাই দিম। আৰু ইয়াৰ ভিতৰৰ ফিচাৰ্ছবোৰ মই আপোনালোকক দেখাই দিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে, ইয়াত ছাইড মিৰৰ এডজাষ্টাৰ পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, চিটৰ লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, গাড়ী পূৰা গুড কণ্ডিশ্যনত আছে, পূৰা ছফ্ট হৈ আছে, তো কোনো ধৰণৰ প্ৰব্লেম নাই। তো ফ্ৰেণ্ডছ, আপোনালোকে ইয়াৰ বেক চাইডটো চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্টতে আছে, আৰু টায়াৰো পূৰা প্ৰায় 80% টায়াৰ অ'কে আছে, চাব পাৰে আপোনালোকে। তো আপোনালোকে যদি এই গ্ৰেণ্ড আই10খন ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰ আছাম মটৰ্ছৰ লগত যোগাযোগ কৰি এই গ্ৰেণ্ড আই10খন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো ফ্ৰেণ্ডছ, এখন হৈছে ডেটছন গ', আৰু ডেটছন গ'খনৰ মডেলটো কোনটো চনৰ মডেল হয়? এইখন 2014 চনৰ গাড়ী হয়। এইখন আপোনাৰ একদম, এইখনো অৰিজিনেল প্ৰিণ্টত আছে, এইখনৰ ৰিফাইনেন্সো হৈ যাব, প্লাছ এইখন গাড়ী চলিছে আপোনাৰ মাত্ৰ 59,000 কিলোমিটাৰ, আৰু আপোনাৰ এইখন গাড়ী প্ৰাইচ ৰাখা হৈছে 3,35,000। আৰু প্ৰাইচটো নেগচিয়েবল হ'ব? হয়, অলপ নেগচিয়েবল হৈ যাব। নেগচিয়েবল হৈ যাব, আৰু এখন আপোনালোকে ৰিফাইনেন্সতো ল'ব পাৰিব। তো আপোনালোকে গাড়ীখন এবাৰ চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্টতে আছে, আৰু টায়াৰ প্ৰায় 90% টায়াৰ অ'কে আছে গাড়ীখনৰ, চাব পাৰে আপোনালোকে। আৰু আপোনালোকক মই এতিয়া ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, চাব পাৰে আপোনালোকে। ইয়াত পাৱাৰ উইণ্ডো পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, মিউজিক ছিষ্টেম, AC পূৰা ৰানিঙত আছে, আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু ইয়াৰ বেক চাইডটো আপোনালোকে চাব পাৰে, গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, আৰু এইখন যেতিয়া আপোনালোকে আছাম মটৰ্ছত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামৰ ৰেজিষ্ট্ৰেশ্যনটো ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। তো যিসকলে গৈ বিচাৰিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আছাম মটৰ্ছৰ লগত যোগাযোগ কৰি এই ডেটছন গ'খন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো ফ্ৰেণ্ডছ, এইখন হৈছে মাৰুতি চুজুকি ছুইফ্ট VXi, আৰু এই ছুইফ্টখনৰ কিলোমিটাৰ কিমান কিলোমিটাৰ ৰানিং হৈছে? এইখন চলিছে আপোনাৰ 66,000 কিলোমিটাৰ, আৰু এইখন গাড়ী আপোনাৰ 2017 চনৰ একদম লাষ্টৰ হয়, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে। আৰু এইখন গাড়ীত আপোনাৰ ফিচাৰ্ছ পাই যাব, আপোনাৰ AC মিউজিক ছিষ্টেম কোম্পানী ফিটেড আছে, আৰু আপোনাৰ এইখনত বেক কেমেৰা লগোৱা আছে, কিন্তু LCDটো নাই, আৰু আপোনাৰ পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ মিৰৰ, তাৰপিছত আপোনাৰ পাৱাৰ ব্ৰেক পাই যাব।
আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? এইখনৰ প্ৰাইচ ৰাখা হৈছে 4,75,000। আৰু প্ৰাইচটো নেগচিয়েবল হ'বনে? অঁ তো অলপ চলপ হৈ যাব। তো ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ এবাৰ। আপোনালোকে ইণ্টেৰিয়ৰটো এবাৰ চাব পাৰে। ছাইড মিৰৰ এডজাষ্টাৰ পাই যাব, 4 পাৱাৰ উইণ্ড' পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব, মিউজিক ছিষ্টেম AC পূৰা গুড কণ্ডিশ্যনত আছে, আৰু ছিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে। তো কোনো ধৰণৰ প্ৰব্লেম নাই গাড়ীখনত, চাব পাৰে আপোনালোকে। পূৰা গুড কণ্ডিশ্যনত আছে, A1 কণ্ডিশ্যনত আছে গাড়ীখন। তো ফ্ৰেণ্ডছ, আপোনালোক যিসকলে ছুইফ্ট VXI বিচাৰিছে, আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আছাম মটৰ্ছৰ লগত যোগাযোগ কৰি এই ছুইফ্ট VXIখন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে Hyundai ইয়ন ডিলাইট প্লাছ। আৰু এই ইয়ন ডিলাইটখনৰ কিলোমিটাৰ কিমান কিলোমিটাৰ ৰানিং হৈছে দাদা? এইখন গাড়ী আপোনাৰ চলিছে 51,000 কিলোমিটাৰ। দাদা মাজতে এটা কথা কৈ লওঁ যে মানুহে সোধে যে টেম্পাৰিং হৈছে নে নাই। মানে এইটো মই গেৰাণ্টি দিব পাৰিম যে আমাৰ ডিলাৰত আনি আমি টেম্পাৰিং নকৰোঁ। এতিয়া ধৰক আমিতো ক'ৰবাৰ পৰা কিনি আনো, তেখেতে যদি টেম্পাৰিং কৰি দিয়ে সেইটো আমি গেৰাণ্টি দিব নোৱাৰোঁ, কিন্তু আমাৰ ডিলাৰত যে টেম্পাৰিং নহয় এইটো আমি 100% গেৰাণ্টি দিব পাৰিম। আৰু এই ইয়নখনৰ আপোনালোকে আস্কিং প্ৰাইচটো কিমান ৰাখিছে? এইখনৰ আপোনাৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,45,000। আৰু প্ৰাইচটো নেগচিয়েবল হ'বনে? হয়, নেগলিজিবল হ'ব। আৰু এইখন গাড়ী হৈছে 2016 চনৰ লাষ্টৰ হয়। ফাইনেন্স হ'বনে নহয়? হয়, ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব ন? তো আপোনালোকক মই এবাৰ গাড়ীখন দেখাই দিছোঁ, চাব পাৰে আপোনালোকে। টায়াৰ চাব পাৰে, টায়াৰ পূৰা গুড কণ্ডিশ্যনত আছে, প্ৰায় 80% টায়াৰ অ'কে আছে গাড়ীখনৰ। পূৰা অৰিজিনেল পেইণ্টতে আছে গাড়ী। আৰু এতিয়া মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে, ইয়াত পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 মেনুৱেল উইণ্ড' পাই যাব, মিউজিক ছিষ্টেম AC পূৰা ৰানিঙতে আছে, ছিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে। তো চাব পাৰে আপোনালোকে। আৰু ইয়াত ইয়নখনৰ বেক চাইডটো আপোনালোকে চাব পাৰে, গাড়ী পূৰা A1 কণ্ডিশ্যনত আছে, পূৰা অৰিজিনেল পেইণ্টত আছে। গাড়ীত কোনো ধৰণৰ স্কেচ নাই, কোনো ধৰণৰ ডেণ্টিং নাই। তো আপোনালোকে যদি এই ইয়নখন ল'ম বুলি ভাবিছে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত এই ইয়নখন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো ফ্ৰেণ্ডছ, এইখন হৈছে ৰেনাল্ট ডাষ্টাৰ। আৰু ডাষ্টাৰখনৰ কিলোমিটাৰ কিমান কিলোমিটাৰ ৰানিং হৈছে? এইখন আপোনাৰ 70,000 কিলোমিটাৰ চলিছে। আৰু এইখন আপোনাৰ 2015 চনৰ ডিজেল ভাৰ্জন ডাষ্টাৰ হয়। আপোনাৰ এইখন গাড়ীত আপোনাৰ মিউজিক ছিষ্টেম পাই যাব কোম্পানী ফিটেড, তাৰপিছত আপোনাৰ AC ৰানিং, আৰু আপোনাৰ পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ ব্ৰেক, পাৱাৰ উইণ্ড', তাৰপিছত আপোনাৰ মিৰৰ এডজাষ্টাৰো পাই যাব। আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? এইখনৰ প্ৰাইচ ৰাখা হৈছে আপোনাৰ 5,75,000। আৰু প্ৰাইচটো নেগচিয়েবল হ'বনে? হয়, অলপ চলপ নেগলিজিবল হৈ যাব। আৰু কাষ্টমাৰ ৰিফাইনেন্স কৰিব পাৰিবনে নোৱাৰিব? হয়, ৰিফাইনেন্স কৰিব। অসমৰ যিকোনো জেগাৰ পৰা আহিলে আমি ৰিফাইনেন্স কৰাই দিম। ৰিফাইনেন্স হৈ যাব ন? তো গাড়ীখন আপোনালোকে চাব পাৰে এবাৰ। পূৰা গাড়ী গুড কণ্ডিশ্যনতে আছে, আৰু অৰিজিনেল পেইণ্টতে আছে গাড়ী। আৰু ইয়াৰ টায়াৰ প্ৰায় আপোনালোকে চাব পাৰে 100% টায়াৰে অ'কে আছে, চাব পাৰে আপোনালোকে। গাড়ী পূৰা গুড কণ্ডিশ্যনত আছে। আৰু এতিয়া মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে এবাৰ। ইয়াত কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব, AC হিটাৰ পূৰা ৰানিঙত আছে, পাৱাৰ ষ্টিয়াৰিং পাই যাব, আৰু ছিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, 4 পাৱাৰ উইণ্ড' পাই যাব আপোনালোকে। চাব পাৰে, গাড়ী পূৰা গুড কণ্ডিশ্যনত আছে। আৰু এই ডাষ্টাৰখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। আৰু এইখন যেতিয়া আপোনালোকে আছাম মটৰ্ছত কিনিবলৈ আহিব, তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ। তো যিসকলে ডাষ্টাৰ বিচাৰিছে, আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আছাম মটৰ্ছৰ লগত যোগাযোগ কৰি এই ডাষ্টাৰখন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে টাটা টিয়াগো। আৰু এই টিয়াগোখনৰ কিলোমিটাৰ কিমান কিলোমিটাৰ ৰানিং হৈছে? এইখন আপোনাৰ 38,000 কিলোমিটাৰ চলিছে। এখন 2018 চনৰ গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। আৰু আপুনি টায়াৰকেইটা দেখাব পাৰে, একদম আপোনাৰ নতুন টায়াৰ লাগি আছে। আৰু আপোনাৰ ফুল বডি অৰিজিনেল পেইণ্টত আছে, অলপো টাচ হোৱা নাই এখন গাড়ীত। আৰু আপোনাৰ এইখনত আপোনাৰ পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ড' 4টা পাই যাব, পাৱাৰ মিৰৰ পাই যাব, তাৰপিছত আপোনাৰ চিট এডজাষ্টাৰ, মিৰৰ এডজাষ্টাৰ চব পাই যাব, মিউজিক ছিষ্টেম কোম্পানী ফিটেড পাই যাব। আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? এইখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 4,65,000। আৰু প্ৰাইচটো নেগচিয়েবল হ'বনে? হয়, অলপ চলপ নেগলিজিবল হৈ যাব, ডিছকাউণ্ট হৈ যাব। আৰু ৰিফাইনেন্স কৰি ল'ব পাৰিব চাগে ন? হয়, ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। তো গাইছ, আপোনালোকে গাড়ীখন চাব পাৰে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, গাড়ীত কোনো ধৰণৰ স্কেচ নাই। আৰু এতিয়া মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে চাব পাৰে, পাৱাৰ ষ্টিয়াৰিং পাই যাব, ইয়াত কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব, AC হিটাৰ পূৰা ৰানিঙতে আছে, আৰু ছিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, 4 পাৱাৰ উইণ্ড' পাই যাব, ছাইড লক পাই যাব। আৰু এই টিয়াগোখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে তেজপুৰ ৰেজিষ্ট্ৰেশ্যন।
গাড়ীখনৰ কাগজ পাতি পূৰা অ'কে আছে, ডকুমেণ্টছ পূৰা অ'কে আছে গাড়ীখনৰ। আৰু এইখন যেতিয়া আপোনালোকে আছাম মটৰ্ছত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। তো যিসকলে টিয়াগো বিচাৰিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আছাম মটৰ্ছৰ লগত যোগাযোগ কৰি এই টিয়াগোখন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। বন্ধুসকল, এইখন হৈছে হিউণ্ডাই চেণ্ট্ৰ'। আৰু চেণ্ট্ৰ'খনৰ কিলোমিটাৰ কিমান কিলোমিটাৰ ৰানিং হৈছে? এইখন গাড়ী চলিছে আপোনাৰ 98,000 কিলোমিটাৰ, 2010 চনৰ হয়, মানে 2009 চনৰ একদম লাষ্টৰ হয়, 10 বুলিয়ে ক'ব পাৰি। আৰু আপোনাৰ এইখনৰ টায়াৰৰ কণ্ডিশ্যন আপোনাৰ ধৰক 90% অ'কে আছে। আৰু আপোনাৰ প্ৰিণ্ট বুলি ক'ব গ'লে অৰিজিনেল প্ৰিণ্টত আছে। গাড়ীখনত আপোনাৰ AC পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব, তাৰপিছত ব্ৰেক এইটো পাৱাৰ বেংক হয়, আৰু আপোনাৰ মিউজিক ছিষ্টেম এক্সট্ৰা লগোৱা আফটাৰ মাৰ্কেট হয়। তো আপোনাৰ এইখন গাড়ী এনেকুৱা ফেচিলিটি আছে। আপুনি এইখন গাড়ী ল'লে মানে ধৰক কম বাজেটত গাড়ী এখন ভাল গাড়ীখন পাই যাব। ইয়াৰ দামটো কিমান ৰাখিছে আপোনাৰ? এইখন গাড়ী আপোনাৰ প্ৰাইচ ৰাখা হৈছে 1,65,000। আমাৰ ডিলাৰত মানে আমাৰ শ্ব'ৰুমত এইটোৱে চবতকৈ কম প্ৰাইচত, কম বাজেটৰ গাড়ী হয়। আৰু প্ৰাইচটো নেগচিয়েবল হ'বনে নে ছেম প্ৰাইচ থাকিব? নাই নাই, ডিছকাউণ্ট হৈ যাব। ডিছকাউণ্ট হৈ যাব ন? তো ফ্ৰেণ্ডছ, আপোনালোকে যদি চেণ্ট্ৰ' বিচাৰিছে স্ক্ৰীণত দিয়া নম্বৰ আছাম মটৰ্ছৰ লগত যোগাযোগ কৰি চেণ্ট্ৰ'খন আছাম মটৰ্ছৰ পৰা লৈ যাব পাৰে। আপোনালোকে গাড়ীখন চাব পাৰে বা পূৰা গুড কণ্ডিশ্যনতে আছে, গাড়ী পূৰা অৰিজিনেল পেইণ্টতে আছে, চাব পাৰে আপোনালোকে। আৰু এই চেণ্ট্ৰ'খন নগাঁও ষ্টেচনৰ, আৰু এইখন যেতিয়া আপোনালোকে আছাম মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে।